Hello guys, মই আপোনালোকক স্বাগতম জনাইছো আমাৰ আপোনালোকৰ সকলোৰে YouTube চেনেল EXP ভাষামলৈ। তো গাইস আমি নতুন টপিক লৈ আহি গলো। আমি আজি এক্সপেৰিমেন্ট কৰিম সকলোৰে জনপ্ৰিয় শিখৰৰ ওপৰত। তো গাইস শিখৰ খালেনো মানুহৰ কেনে ধৰণৰ ক্ষতি হয়? ইয়াত কিন্তু গাইস এনাৰ্জি লিখা আছে 368.1 পাৱাৰ। কিন্তু এটো গাইস সম্পূৰ্ণৰূপে মিছা। আমি ইয়াক প্ৰমাণ কৰিম। তো গাইস আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। আগৰ ভিডিঅ'টো আপোনালোকে শিখৰ যিটো ফ্লেভাৰ ওপৰত দিছিল সেইটো আপোনালোকে বহুত মৰম দিলে, তাৰ বাবে বহুত ধন্যবাদ। আশা থাকিল এইটো মৰম দিব, এনে দিব। তো গাইস লেটস ষ্টাৰ্ট। তো গাইস আমাৰ এটা এক্সপেৰিমেন্ট কৰিবলৈ লাগিব আমাক শিখৰ চিকেন। গাইস আমাৰ যেটো মাউথ আছে না এটো চিকেন। তো গতিকে আমি চিকেনৰ ওপৰত এইটো এক্সপেৰিমেন্ট কৰি দেখাম, চিকেনৰ ওপৰত ক্ষতিটো দেখাম। তেনেহলে হেই গাইস সেম ধৰণে আমাৰ দেহতো হ'ব পাৰে। তো গাইস বেছি পলম নকৰি লেটস ষ্টাৰ্ট। গাইস এটা আমি শিখৰ মিক্স কৰি ললো দুটা। আৰু বহুতৰ ক'বলগীয়া এইটো যে সুদা শিখৰটো খালে, খালি শিখৰটো খালে এফেক্ট কমকে হয় বা জৰ্দাটোত বেছি এফেক্ট থাকে, বা শিখৰ মিক্স কৰি খালি তেনেহ'লে বেছি এফেক্ট হ'ব পাৰে। তাৰ কাৰণে আমি এটা কাম কৰিম, এটা শিখৰ আমি ডাইৰেক্ট দিম, এটা তুলসী দিম আৰু এটা মিক্স শিখৰ দিম, কিন্তু বেছি এফেক্ট হ'ব। গাইস আমাৰ টোটাল চিকেন 3 পিস, এটা দিম খালি শিখৰ, তাৰপিছত এটা মিক্স শিখৰ আৰু এটা হল তুলসী। তো গাইস লেটস ষ্টাৰ্ট। গাইস আমি ইয়াত চিকেন মিনিট ব্লক এইটো আছিল আমাৰ মিক্স শিখৰ। আর পরিশ্রমে আমি গাইস দিম একদম হয়ে গেছে। একটু তুলসী একটা তুলসী করতে যাচ্ছি। লাস্ট হৈ গ'ল। যিখিনি আমি কৰিব পাৰিলো সেইখিনি সোমাই দিলো। এতিয়া আমি এইটো থম 10 মিনিটৰ বাবে। আৰু ইয়াত আছে আপোনালোকক দেখুৱাই দিছো, এইটো হ'ল তুলসী, এইটো হ'ল মিক্স শিখৰ আৰু এইটো হ'ল নৰ্মেল শিখৰ। নৰ্মেল শিখৰটো এক্সট্ৰা কৰি থৈ দিওঁ আৰু এইটোতো চিনিয়ে পাম। তো গাইস লগ পাম আধা ঘণ্টাৰ মূৰত। আপোনালোকে ভাবিব পাৰে ভিডিঅ'টো কেতিয়াতে আৰম্ভ কৰিছিলোঁ পঢ়াৰ থাকোঁতে, কিন্তু বৰ্তমান এতিয়া কাৰণ গাইস আমাৰ কিবা কাম আছিল অলপমান, সেইখিনি কৰি আহিলোঁ। তো রেজাল্ট এতিয়া ভালকে ওলাব নিশ্চয়। তো চাও আহক।
মাংস আৰু যিটো এক্সট্ৰাকৈ থৈছিলোঁ এইটো আছিল শিখৰটো মিক্স নকৰাকৈ, আৰু এইটোতো দেখাত দেখিত আছে তুলসী, দেন এইটো আছিল মিক্স কৰা শিখৰটো। তো গাইছ এতিয়া এইটো খুলি চাওঁ। তো গাইছ এইটো আছিল আমাৰ মিক্স কৰা শিখৰ, এইটো আছিল মিক্স নকৰা শিখৰ, আৰু এইটো আছিল অকল তুলসী। তো গাইছ এফেক্টটো চাব পাৰিছে অলপ, এইটো আছিল তুলসী। নৰ্মেল যিটো কালাৰ আছিল চিকেনৰ সেইটো কালাৰ বগা আছিল, আপোনালোকে আগতে দেখাই পাইছে, আৰু তুলসী মিলোৱাৰ পিছত এইটো কালাৰ অলপ অলপ ৰেড হৈ গৈছে। তাৰপিছত যিটো নৰ্মেল শিখৰ আছিল এইটো কালাৰ আপোনালোকে চাওক, কালাৰ চেঞ্জ। আৰু এইটো আছিল মিক্স কৰা। এতিয়া কথা হ'ল এইবিলাক খালে আৰু এনে ধৰণৰ দাগ হয়, কিন্তু এইবোৰ ধুলে যায়নে সেইটো অকণমান কৰি চাওঁ। পানী আনি এইবোৰ ধুই দিওঁ। আহক আমাৰ পানী, আহক আৰু এইটো আছিল তুলসী। আপোনালোকে আৰু একবাৰ চাই লওক, এইটো হ'ল নৰ্মেল চিকেন, আৰু এইটো চিকেনৰ কালাৰ তুলসী যিখিনিত লাগি আছিল ন সেইখিনি চেঞ্জ হৈ গৈছে। ইয়াতো লাগি আছিল, এইটো অলপ চেঞ্জ হৈ গৈছে ৰেড কালাৰ। এইটো গুচি যায় নে চাম, পুৰা প্ৰপাৰ ধুম। পুৰা পিহি পিহি থৈ দিলোঁ চব। এতিয়া কিবা গুচিছে নে? একো গুচা নাই। চব এইটো কালাৰ চক আৰু এইটো কালাৰ চক, একদমেই গুচা নাই। এতিয়া আমি এইটো থৈ লওঁ। তাৰপিছত যিটো এইটো কি আছিল, এইটো শিখৰ তুলসী নিমিলোৱাটো আছিল, এইটো চাই লওঁ। কালাৰ চেঞ্জ, এতিয়াও অলপো গুচা নাই। মই পুৰা পিহি পিহি থৈ দিছোঁ, চব পুৰা পিহিছোঁ। এনেকৈতো ধুবলৈ গ'লে আমাৰ মুখখনতো এৰিয়ে যাব ছালবিলাক। চব এইটো দাগ ফুড প্ৰেছাৰ কৰিছোঁ গাইছ, চাব পাৰে আপোনালোকে। আৰু লাষ্ট এটা বাকী আছে, এইটো আছিল মিক্স শিখৰ। গাইছ আমি যি কৰিছোঁ চব আপোনালোকৰ আগত কৰিছোঁ। মিক্স শিখৰ, the result is মই বেছি পিহি দিওঁতে মাংসবিলাক উঠিয়ে গৈছে। প্লেটখনত দি প্লেটখনত দাগটো নাচাই কিয় এইবাৰ? চিকেন ৰাখিছিলোঁ পেটৰ অৱস্থা। আপোনালোকে নিজে চাই guys, itu hasil mix শিখৰ, itu hasil normal শিখৰ, itu hasil
তুলসী নৰ্মেল তুলসী তো গাইছ নৰ্মেল তুলসী তাৰপিছত এইটো হ'ল নৰ্মেল শিখৰ হাতত লৈ আপোনালোক পাৰ্থক্যটো দেখুৱাই দিছোঁ আৰু এইটো হ'ল মিক্স শিখৰ এফেক্ট নৰ্মেল শিখৰটোত ইমান বেছি এফেক্ট হোৱা নাই দেন তুলসীটো এইটো আছিল তুলসীটো বেছি হৈছে আৰু মিক্স শিখৰটো আটাইতকৈ বেছি হৈছে আমি এইটো আমাৰ ভিডিঅ'বিলাক যে এইটো মটিভ নহয় যে আপোনালোকে নৰ্মেল শিখৰটো খাব পাৰে শিখৰ বাদেই দিয়ক ক'বলৈ গ'লে আৰু এইটো আছিল নৃত্য এটা কোষৰ ওপৰত এক্সপেৰিমেণ্ট আমাৰ কোষবিলাটো জীৱিত কোষ আমাৰ কোষবিলাক সদ্যহতে আমাৰ কোষবিলাক ইমানো সোনকালে কোনো ধৰণৰ লিকাৰ নবনায় বাৰু কিন্তু মৃত কোষত যিহেতু এনে হৈছে এদিন আমাৰ কোষবিলাক মৰি যাব আৰু এনে অৱস্থা হ'ব যাৰ ফলত আমাৰ কেঞ্চাৰৰ সৃষ্টি হ'ব পাৰে তো গাইজ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে তেতিয়ালৈকে আমি আহিম এটা নতুন টপিকৰ লগত নতুন ভিডিঅ'ৰ সৈতে টিল দেন বি পজিটিভ বিলিভ চায়েন্স জয় আই অস